নমস্কাৰ সকলোকে আকৌ এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি দেখিছে ভিডিঅ'টো একদম মেকআপ কৰি থকাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। যিহেতুকে হোষ্টেলত থাকোঁ আৰু বিভিন্ন ৰাজ্যৰ ষ্টুডেণ্ট থাকোঁ আৰু এওঁ হৈছে উৰিষ্যাৰ। তেওঁ মোৰ বহুত ভাল লগ। তাৰপিছত তেওঁ মোক ক'লে যে জিমি মই এবাৰ অসমীয়া সাজযোৰ পিন্ধিম। তাৰপিছত মোৰ ঠিকে আছে। তাৰপিছত আজি তেওঁ ৰাতিপুৱাই ওলালেহি মোৰ ৰুমলৈ। তাৰপিছতে ময়ো ধুনীয়াকৈ শুই উঠিয়েই মুখ হাত ধুই মেলি ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি তেওঁক মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। তাৰপিছত এয়া দেখিছে মেকআপ কৰি আছোঁ কথা পাতি আকৌ আজি যিহেতুকে ছুটিৰ দিন আজি ক্লাছ নাই সেইকাৰণে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। ৰুমমেটবোৰকো দেখিছে সিহঁতে চুলি তুলি কাটি আছে যোনে যি পাৰিছে আৰু আজি। তাৰপিছত এয়া ধুনীয়াকৈ মই মেকআপ কৰাত লাগি গ'লোঁ। গাইজ এয়া দেখিছে গোটেই বজাৰ মেলি লৈছোঁ। তেওঁ আনিছে তেওঁৰ যিখিনি আছে আৰু মোৰ পৰাও এনেকৈ মিলাই মেলি ধুনীয়াকৈ মেকআপ কৰি আছোঁ। তাৰপিছত সম্পূৰ্ণ লুকটো আপোনালোকক দেখাম এয়া। আৰু যিহেতুকে মই মেকআপ কৰি বহুত ভাল পাওঁ আৰু নিজেও সাজি ভাল পাওঁ। এয়া দেখিছে বজাৰ মেকআপৰ। তাৰপিছত এয়া মেকআপ ধুনীয়াকৈ কৰি আছোঁ। সম্পূৰ্ণ আপোনালোকে যদি চাবলৈ বিচাৰে মোক কমেণ্ট কৰিব। মই ধুনীয়াকৈ কেতিয়াবা একদম A to Z কেনেকৈ মেকআপ কৰি এগৰাকী ধুনীয়া বিহু নাচনী সাজিব পাৰে আপোনালোকক মই দিবলৈ চেষ্টা কৰিম পূৰা। অলপ পিছত ফুল লুক এতিয়া আমাৰ তাৰপাছত এয়া খোপা বন্ধা হৈ গ'ল। কেনেকুৱা হৈছে খোপাটো জনাব দেই। এয়া তেওঁ মোক কৈ আছে কেনেকুৱা বা লাগিব জিমি কি বা দেখিব। বৰ ধুনীয়া লাগিছে ন দেখিবৰ কাৰণে। তাৰপিছতে আৰু এয়া সম্পূৰ্ণ লুকটো চাওক তেওঁ। আজি মই ৰেডি কৰি দিছোঁ আমাৰ অৰিয়া গাল উৰিষ্যাৰ ছোৱালীক মই বিহু সাজত ধুনীয়াকৈ। এয়া একদম আমাৰ ফটোগ্ৰাফাৰ একদম শুই বহি ফটো উঠিছে। সঁচাকৈ ইমান যে ধুনীয়া লাগিছে ন তেওঁক দেখিবৰ কাৰণে। अच्छे से रेडी हो गई। कैसी लग रही है आपको? बहुत अच्छा। फीलिंग्स बताइए। आसामीज ड्रेस पहन के कैसा लग रहा है आपको? बहुत खुश, बहुत अच्छा, क्या बोलूं। और पूरा कैमरा पर्सन और हम लोग इतना गंदा गंदी दिख रही है। ज़्यादा ही सीरियस ले ली मतलब क्या है हमको लग रहा है हॉलीडे है। हाँ हॉलीडे है सर। एग्जाम को क्या बोलते हैं एग्जाम के लिए हमको गैप दिया है सर लोगों ने पर हमने उसको हॉलीडे मना रहे दोनों गंदी बन के घूम रही है। गंदी फिर बनाया भी আৰু ইয়াতে যেতিয়া সকলো মিলিজুলি থাকোঁ আৰু তেওঁ আমাৰ অসমৰ প্ৰতি বহুত আগ্ৰহ দেখায়। তেওঁ বহুত ভাল পায় আমাৰ ড্ৰেছ আমাৰ কালচাৰসমূহ। সেয়েহে আজি তেওঁক আকৌ অকণমান নাচিবলৈ শিকাই দিলোঁ। চাওকচোন ইমান যে মৰম লাগিছে নহয়। তাৰপিছত এই কেইখনমান ফটো আৰু কেনেকুৱা লাগিছে জনাব প্লিজ। ঠিক আছে আজিলৈ ইমানে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। বাই বাই।